তো হোৱাটছআপ গাইজ কি খবৰ আপোনালোকৰ তো আজি হৈ গ'ল শিৱসাগৰত 2 নম্বৰ দিন তো মানে আজি ৰাতিপুৱা আহি পালোহি তো 2 নম্বৰ দিনেই হ'ল তো এতিয়া গৈ আছোঁ অলপ ঘূৰিবলৈ মানে আমাৰ হোটেলখনৰ আশে পাশে ঘূৰিম তো একদম ফাৰ্ষ্ট আপোনালোকক হোটেলখনৰ এটা টুৰ দি দিম কেনেকুৱা মানে জেগাত আছোঁ কি কথা তো মানে ষ্টেচনৰ একে লগতে আছোঁ তো হোটেলখন আপোনালোকক এবাৰ দেখাই দিছোঁ চাব পাৰে এইখন মেইন গেট হয় তো এইফালে সোমাই আহি লৈ এবাৰ চেক কৰক ৰুমটো তো এইফালে দুখন বেড আছে ডাঙৰ এয়া আমাৰ মানে ল'ৰা মানুহ থাকিলে কেনেকুৱা অৱস্থা হয় জানেই নহয় তো এয়াই কৰিছোঁ যে দিয়ক অৱস্থা তো এয়াই আৰু এইটো আমাৰ বাতিয়াটো বেছি মানে উৎপাত কৰাটো এইটো তো এইটো চাইডে আছে বাথৰুম তো মই ব্লগ কৰি আছোঁ চাব পাৰে এইফালে আছে বেচিন এইফালে আপোনালোকে জানেই আৰু এইটো চাৱাৰ টাৱাৰ চব আছে অলপ লাগজাৰী ফিল এটা আহিছে আৰু এচি চেচি চব আছে জেহেৰ তো এতিয়া গৈ আছোঁ মানে আমাৰ হোটেলৰ আশে পাশে কিছুমান জেগা চাবলৈ মানে শিৱসাগৰ একদম বিখ্যাত জেগা তো মানে এতিয়ালৈকে আমিও গম পোৱা নাই ক'ত গৈ আছোঁ তো ৰাস্তাত আপোনালোকক জনাই আছোঁ ক'ত গৈ আছোঁ তো চাই থাকক একদম শেষলৈকে হোটেলৰ পৰা ওলাই গৈ আহিলোঁ এতিয়া ফাৰ্ষ্ট গৈ আছোঁ ৰংঘৰ তো এই ইয়াত এটা চাৰিআলি আছে হোটেলৰ পৰা ওলাই তো চাৰিআলিত নগৰ সেৱা বুলি মানে এনেকুৱা হেৰি আছে নেকি তো গাড়ী চাড়ী কিবা আছে চাগে তো মানে আমাৰ হোটেলৰ দাদাজনে ক'লে যে তাতে যোৱা ভাড়া চাড়াও কম হ'ব তোমালোকৰ লাভ হ'ব তো সেয়া বিচাৰি আহি আছোঁ তাৰপিছত ৰংঘৰ যাম ৰংঘৰৰ পিছত পাৰ্টকৈ দেখাই থাকিম চাই থাকক একদম ধামাকা হ'ব ভিডিঅ' তো গাইজ ফাইনেলি আহি উপস্থিত হৈ গ'লোহি ৰংঘৰ তো চাব পাৰে আপোনালোকে এইটো গেট এইফালে একদম ভাৰতৰ পতাকা ওলমাই থোৱা হৈছে তিৰংগা একদম চবতকৈ ওপৰত আছে এইফালে একদম পোনে চাব পাৰে আপোনালোকে ৰংঘৰ তো ব'লক এতিয়া ভিতৰত যাওঁ ভিতৰত যাবলৈ টিকেট কৰিব লাগিব চাগে তো টিকেট কৰি পেলি যাওঁ ব'লক তো টিকেট কটা হৈ আছে পূৰা টিকেট কাটিবলৈ আহিছোঁ তো পাৰ্থ আমাৰ মেইনডাল এইডালে টিকেট কৰি আছে আৰু দিয়ক তো প্ৰৱেশ দিছোঁ চাব পাৰে কি ফিলিংছ মানে জীৱনত প্ৰথম শিৱসাগৰ আহিছোঁ আমাৰ অসমত ঘূৰিব লগা জেগা বহুত আছে তো এইবোৰ এক্সপ্ল'ৰ কৰিব আপোনালোকেও চাব ইতিহাসৰ বিষয়ে জানিব তেতিয়া তো আমি আজি আহিছোঁ চাব পাৰে এইকেইটা চব ফোনত ব্যস্ত মাত্ৰ এইটোতো আইফোন লৈ একদম মানে বেলেগ আৰু একদম ৰিচ মেন তো ব'লক ধামাকা হ'ব আজি ধামাকা তো গাইজ আহি একদম ওচৰ পাইছোঁহি দিয়ক কি এটা ফিলিংছ আহিছে সৰুৰে পৰা পঢ়ি আছিলোঁ ৰংঘৰ কাৰেংঘৰ তো আজি দেখিবলৈ পাই সন্মুখত মানে তো একদম দিল কিবা হৈ গৈছে আৰু একদম তো বঢ়িয়া লাগিছে দেখি তো এতিয়া ভিতৰত যাওঁ ভিতৰতো আপোনালোকক দেখাম চাই থাকক তো একদম সৰুৰে পৰা শুনি আছিলোঁ ৰংঘৰ কাৰেংঘৰ আজি একদম সন্মুখত দেখি মানে একদম মনটো কিবা লাগি গৈছে ভাল লাগি গৈছে তো এইটো ৰংঘৰ চাব পাৰে আৰু আমাৰ এইফালে চাওক ফটোশ্বুট চলি আছে মানে কিমান দিন আগতে বনোৱা তাকো বৰা চাউল কণী এইবোৰ দি বনোৱা আজিও কিমান ধুনীয়াকৈ আছে চাওক তো সেইটোৱে আৰু বাহ কি জেহেৰ প্লেচ দেখিয়ে কিবা এটা ভাল লাগি গৈছে তো এইফালে চাৰিওফালে এইটো পৰিৱেশ হয় তো এইটো চাইডে আৰু কিবাকিবি আছে আমি গৈ চাম বাৰু এইফালে ম'হ যুঁজ হয় আমাৰ অসমত সেইটো ধুনীয়াকৈ বনাই থোৱা আছে এইফালে এৰিয়াটো বহুত ডাঙৰ কিন্তু দেই এৰিয়াটো বহুত ডাঙৰ তাৰপিছত চাব পাৰে
ফুল চুল একদম ধুনীয়া মানে পৰিৱেশটো একদম মাইণ্ড ফ্ৰেছ কৰি দিয়া পৰিৱেশ। তো ময়ো 2 কপিমান ফটো উঠি লওঁ ৰ'ব, ইনষ্টাগ্ৰামত আপোনালোকে চাব দেই, লাইক চাইক কৰি দিব একদম। তো ইয়াৰ ভিতৰতে চাব পাৰে আপোনালোকে কিমান মজবুত হৈ আছে এতিয়াও। ৱাহ ৱাহ, দেখিয়ে কিবা এটা ভাল লাগি যায়। আমাৰ অসমৰ গৌৰৱ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। তো আজি ৰংঘৰত আহি উপস্থিত হ'লোঁ, দেখি একদম বঢ়িয়া লাগিছে। তো এইকেইটা ক'ত গ'ল জানো ঠিক নাই, বলক বলক বলক। তো এতিয়া আমি ৰংঘৰ একদম ওপৰলৈ যাবলৈ ওলাইছোঁ। তো এইফালে চিৰি দেখি চাব পাৰিছে আপোনালোকে, চিৰি দি উঠি 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 গৈ আছোঁ ওপৰলৈ। তো ওপৰত আহি ভিতৰ পৰিৱেশ সেইটো। তো এইটো বেক চাইড হয়, বেক চাইডৰ ভিউটো এনেকুৱা। এতিয়া ৰংঘৰৰ পৰা ওলালোঁ, এতিয়া গৈ আছোঁ তলাতল ঘৰ। তো চাই থাকক ধামাকা। তো ৰংঘৰ চালোঁ, এতিয়া তলাতল ঘৰ চাব গৈ আছোঁ, চাই থাকক। এইফালে আগত ইহঁতকেইটা গৈ আছে, এইফালে জাতীয় পতাকা। তো ৰংঘৰৰ পৰা তলাতল ঘৰলৈ বেছি দূৰ নহয়। তো আমি মানে গোটেইকেইটা খোজকাঢ়ি আহি আছোঁ। তো এতিয়া তলাতল ঘৰটো চাম, চাই পেলাই আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো তলাতল ঘৰলৈ অহাৰ আগত তো 9 দুৱাৰ বুলি লিখা হৈ আছে গেটত, চাব পাৰে। ভিতৰত সোমাই গৈ আছোঁ। এতিয়া তলাতল ঘৰ চাবলৈ আহি আছিলোঁ। তলাতল ঘৰ চোৱাৰ আগতে মানে তলাতল ঘৰ পোৱাৰ আগতে গোলাঘৰ বুলি এটা ঘৰ পায়, যিটো এতিয়া বন্ধ হৈ আছে। তো চাব পাৰে গোলাঘৰ লিখা হৈ আছে, বন্ধ হৈ আছে। তো এতিয়া গৈ আছোঁ তলাতল ঘৰ। এয়াই হৈছে তলাতল ঘৰ, চবে আহি পাইছোঁহি, কিন্তু যোৱাৰ আগতে এইকেইটা চাই লওক। এইকেইটা লোহাৰৰ হয়, তোপ, গুলি বাৰুদ ধুম ধমাই দিয়ে যে। আজিকালিৰ দিনত কি বুলি কয়? টেংক। এইটো আগতে কি আছিলে? তোপ। তো পাৰ্থই মানে হিষ্ট্ৰী জানে, কি ক'ব আৰু দে। তো গাইজ, এয়াই হৈছে পুৰণি দিনৰ তলাতল ঘৰ, যি আজিও ইমান বছৰৰ পিছতো ইমান ধুনীয়াকৈ থিয় হৈ আছে, চাব পাৰে। তো এয়াই অসম, এয়াই শিৱসাগৰ। আমি ইতিহাস আমাৰ অসমতে আছে, আমি বেলেগত বিচাৰি যোৱা দৰকাৰেই নাই। তো অসমত বহুত চাব লগা জেগা আছে, আপোনালোকে অসম এক্সপ্ল'ৰ কৰক, ধামাকা। তো আপোনালোকে চাগে ভাবিছে ৰংঘৰত ইমান জোচ, তলাতল ঘৰত মোক কথাই ওলোৱা নাই। তো মেইন কথাটো হ'ল কি, ৰংঘৰৰ পৰা ওলাই থাকোঁতে এডোখৰ ওখ জেগা আছিলে। তো ওখ জেগাখনৰ পৰা এনেকৈ নামি থাকোঁতে চুঁচৰি মানে ভৰিখন এনেকৈ বেকা হৈ পেলাই পৰি গ'লোঁ। তো এতিয়া মানে ভৰিখন আঁঠুৰ পৰা একদম তললৈকে এনেকুৱা বিষাই আছে, মোক খোজকাঢ়িব পৰা নাই ভালদৰে। আৰু পৰোঁতে মানে কটককৈ শব্দ এটা গৈছিল, হয়তো হাড় ফাটিছে ন, কি হৈছে নাজানো, ভৰিটোও ফুটিব পাৰে। কিন্তু মই খোজকাঢ়ি আহিছোঁ বাৰু তলাতল ঘৰলৈকে, তো মানে কি হৈছে নাজানো আৰু। তো এতিয়া ইয়াতে আহি অলপ বহি দিছোঁ। তো ইহঁতকেইটা গৈছে, চাব পাৰে। তো মই ইয়াতে বহি আছোঁ। তো সেয়াই আৰু কি ক'ব, মানে কিবা এটা হ'বলগীয়া থাকিলে হ'বই আৰু, তাতোক বাৰু বাধা দি লাভ নাই। তো ঘপককৈ হৈ গ'ল দিয়ক। এতিয়া মানে ভৰিটো অলপ বিষাই আছে। তো ভাবিছোঁ তাত নাযাওঁ, কিন্তু যাবলৈ মনটো গৈছে। তো চাওঁ, লাহে লাহে যদি যাব পাৰোঁ যাওঁগৈ। তো ইমান দূৰ আহিছোঁ যদি এইবিলাক কাৰণত যাব নোৱাৰোঁ, বেয়া লাগিব। তো যাওঁ দিয়ক এপাক। তো
তো গাইছ লাহে লাহে খোজকাঢ়ি আহি আছোঁ। তো এয়া তলাতল ঘৰ চবৰে ভিতৰত গৈ আছোঁ। এটা ঘৰ আছে, এইটো আধা আধি ভাঙিয়ে গৈছে বাৰু। তো এতিয়া ইহঁতকেইটাও এফালে গৈছে, ব'লক এফালে যাওঁ। তো মই অলপ দেৰিকৈ অহা হ'ল, ইহঁতে এইটো চাইডে চাই আহিলে। অকলে অকলে ঘূৰি নাথাকোঁ আৰু এতিয়া সিহঁত যোৱা চাইডে যাওঁ। তো মেইন তলাতল ঘৰটো চাওঁ, চাই কৰি পেলাই আজিলৈ বিদায় ল'ম আৰু দিয়ক। ভৰিটো মানে বহুত দিগদাৰ দি আছে, তো ব্লগ বনাবই মন যোৱা নাই। তলাতল ঘৰ মানে যেনি তেনি ঘৰ আছে। তো এইটো চাইডে এটা ঘৰ আছে চাব পাৰে, এইফালে ঘৰ আছে, এইটো চাইডে আছে, মুঠতে যেনিয়ে তেনিয়ে আৰু। তো আমি এতিয়া এইফালে গৈ আছোঁ। তো গাইছ আমি এটা গুফাত সোমাই আহিছোঁ এতিয়া। তলাতল ঘৰত বহুত মানুহ হেৰাই বাৰু আমি জানো, কিন্তু হ'লেও বহুত সাহস কৰি গুফাত সোমাই আহিছোঁ। চাব পাৰে বৌ ভাই বৌ, ধীৰে 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 ধীৰে, এনেই ভৰি ইনজিঅ'ৰ্ড হৈ আছে। 12 বাজি যাব। তো আহি আৰু ওলালোহি, চাওক কেনেকুৱা বনাই থৈছে। স্বৰ্গদেউসকলে পূজা কৰে, মানে শিৱক আৰাধনা কৰে সম্ভৱ, কাৰণ তেনেকৈয়ে লাগিছে অলপ লিংগ বনোৱা নিচিনা। তো আমি এতিয়া সদ্যহতে ইয়াৰ পৰা বিদায় লওঁ, ব'লা ব'লা। লংকিয়ামক আপুনি যেনেকৈ দেখিছে, আগৰ দিনত সৈন্য কেনেকৈ লুকুৱাই থয় এইখিনি জেগাতে এনেকৈ, তো যাতে মানে শত্ৰুৱে দেখা নাপায়, তো তেনেকৈ লুকুৱাবলৈ এইটো বনাইছে। এইটো হেৰি, তো এতিয়া আমি এফালে যাম। এতিয়া আমি এনেকুৱা এটা গুফাত সোমাবলৈ ওলাইছোঁ, যিটো গুফাত মানে আগতে ৰজা মহাৰাজাবিলাকে চুৰ ডকাইত যাকেই নহওক মুঠতে ফাঁচি দিছিলে। তো আমি এতিয়া যাবলৈ পূৰা ৰেডি গুফাটোৰ ভিতৰত। তো এইখিনি জেগাতে ফাঁচি দিছিল। তো ওপৰত আপোনালোকে হোল এটা দেখিছে, এইডাল দিয়ে ৰছী আনি তো ইয়াত ওলমাই দিয়ে। তো এইটোৱে সেইটো জেগা। তো ইয়াত চুৰ ডকাইতৰ আত্মা ভটকি আছে চাগে। তো আমি বেছি দেৰি ৰখাটো ভাল কথা নহ'ব, তো এবাৰ গুচি যোৱাটোৱে ভাল হ'ব। তো এইকেইটা পলালেই, তো ময়ো পলাওঁ লেঙেৰাই লেঙেৰাই। তো পলক। তো এইটো বাহিৰৰ দৃশ্য হয়, আৰু এতিয়া তলাতল ঘৰৰ পৰা ওলাওঁ আৰু লাহে লাহে। তো এইটো এটা আন্ধাৰ এটা ৰুম চাব পাৰে, তো ওলাই দিয়াই ভাল। মানে এইবিলাক ভয় লাগে ন, আগৰ দিনৰ কিমান কি কাহিনী। তো এইফালে এই আমাৰ পাৰ্থ হয়তো মানে চুটি চাপৰ মানুহ ন, ই য'ত ত'ত সোমাই যায়। আৰু এইফালে লংকিয়ে মই আগে আগে গৈ আছোঁ। তো এইফালে আৰু এটা ৰুম দেখিছোঁ। তো ইমান মানে খুফীয়া ৰুম, ইমান মানে হেৰি বনাই থৈছে ন। তো কোনোবা ফ্লাছ এটা মাৰচোন ন, ফ্লাছ এটা মাৰচোন। তো চাব পাৰে, ফ্লাছটো মাৰ না। তো এইটো এটা সুৰংগ হয়, চাব পাৰে। তলাতল ঘৰ একদম ভিতৰত চাওক, সুৰংগ দিছে, সুৰংগ ভাই। এইফালে গৈ চাওঁ নেকি এবাৰ? বেনটো বেয়া আছে, তো গুচি যোৱাই ভাল। তো আমাৰ ভাবক, আমাৰ অসমত কিমান এনেকুৱা জেগা আছে চাব, কিমান ইতিহাস আছে। তো এতিয়া ওপৰলৈ যাবলৈ আহিছোঁ এইটো ঘৰ। আকৌ এটা বেলেগ ৰুমত আহিছোঁ। তো
তো ইয়াত মানে বিভিন্ন ৰকমৰ খাজ কাটি কাটি বনাই থোৱা আছে, কি নাজানো। তো কিবা ৰজা হেৰিয়ে হ'ব। এটা আহোমৰ দিনৰ মন্দিৰ। তো হয় হয় মন্দিৰ। তো মন্দিৰটো এইটো চাব পাৰে পুৰা তেতিয়াৰ পৰাই এইটো এনেকেই আছে। বিভিন্ন দেৱ দেৱীক এনেকৈ পূজা কৰা হয়, ভিতৰত নোসোমাব। তো এতিয়া ওলাই দিলোঁ। এইটো মন্দিৰৰ মেইন গেট চাব পাৰে। তো গাইছ লেঙেৰাই লেঙেৰাই তলাতল ঘৰো চালোঁ। এতিয়া ইয়াৰ পৰা ওলাইছোঁ। তো তলাতল ঘৰৰ পৰা ওলাই কিবা এটা খাব লাগিব, বহুত ভোক লাগি আছে। তো খাই কৰি লৈ চাই থাকক আৰু দিয়ক, চাই থাকক। অৱস্থা বেয়া। এইটো চাওক, আমাৰ চবৰে অৱস্থা বেয়া। এইটো চাওক ক'ত বহি আছে। তো তলাতল ঘৰৰ বিষয়ে পূৰা ইয়াত লিখা হৈ আছে, আপোনালোকে প'জ কৰি পঢ়ি চাই ল'ব। ইয়াত তলাতল ঘৰৰ গোটেই নক্সা দিয়া হৈ আছে। তো এয়াই। তো ভোকতে চিকেন ফ্ৰাইড ৰাইচকে মাৰিম বুলি আহিলোঁ। তো মাৰি কৰি যাওঁ দিয়ক। এইফালে আমাৰ দবোৱাত লাগিয়ে গ'ল, চব দবাই দিলে। এইফালেও দবাই আছে। খাই কৰি ওলাই আহিলোঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজি ভিডিঅ'টো ইমানেই আছিলে। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব। তো আজিলৈ বাই বাই।